আজি চব মিছলকৈ পাচলি কাটি যোগাৰ কৰি লৈছোঁ। বুট আৰু ভাতকেৰেলা, ঢেকীয়া, আলু, চয়াবিন এনেকৈ কৰি পেলাই চব্জি ভাজিম। চব মিহল চব্জি খাবলৈ খুবেই ধুনীয়া লাগে। এতিয়া মই কেৰাহীটোতে তেল অকণমান দি ল'লোঁ। লৈ পেলাই ইয়াতে পিঁয়াজ আৰু নহৰু দুফুটামান থেতেলিয়াই দিছোঁ। নহৰু গোন্ধটো চব্জিত দিলে খুবেই ধুনীয়া লাগে খাবলৈ। এইফালে অকণমান হালধি, নিমখ জোখ অনুযায়ী দি লৈছোঁ আৰু তেলতে চয়াবিনখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। এনেকৈ চব মিহল কৰি চব্জি খাবলৈ মই বৰ ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু। খাই নে নেখায় কমেণ্ট কৰি জনাবলৈও নাপাহৰিবচোন। ইয়াতে মই ঢেকীয়া আৰু ভাতকেৰেলা, বুটখিনি চব মিছলখিনি একদম দি পেলাই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ তেলতে। সেইফালে মোৰ চব্জি ভজা হৈ গ'ল। গেছটো কমাই পেলাই মই ধুনীয়াকৈ গাপ দি পেলাই সিজাই থাকিম। এইফালে মই ৰহৰ দালি লৈ ল'লোঁ। ৰহৰ দালি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। মই হ'লে খুবেই ভাল পাওঁ ৰহৰ দালি খাই। এইফালে কুকাৰত পাতি ল'লোঁ ৰহৰ দালিখিনি। কুকাৰে একদম বেয়া অৱস্থা কৰি দিছে। ৰহৰ দালি বনালে ইমানেই লেতেৰা কৰি পেলাই। এইফালে মোৰ ভাজিও ৰেডি হৈ আছে। এইফালে ৰহৰ দালি বনাই আছোঁ। ধুনীয়াকৈ এটা এটাকৈ চব্জিখিনি উঠি গৈছে। বৰ লেপেট পেপেট খাই থাকিলেও খাবলৈ ভাল নালাগে। এইফালে মোৰ দালিখিনি ধুনীয়াকৈ বইল হৈ গ'ল। তাতে মই অকণমান হালধি দি দিছোঁ। তেলত নাই দিয়া, তেল অকণমান দি লৈছোঁ। তাতে মই নহৰু দুফুটা আৰু শুকান জলকীয়া, পাঁচফোৰণ দি দিছোঁ। এয়া মই শুকান জলকীয়া, পাঁচফোৰণ দি পেলাই মই দালিত তেল মাৰি দিলোঁ। ৰহৰ দালি আকৌ নহৰুৱে পাঁচফোৰণ দিলে, শুকান জলকীয়া দিলেহে খাই ভাল লাগে। মই পিঁয়াজ দিলে খাই ইমান ভাল নাপাওঁ। লগতে ধনিয়া পাত কেইটামান কাটি দিলোঁ। আজি মোৰ নিৰামিষ ভাত সাঁজ এনেকৈ খালোঁ, খুবেই ভাল লাগিলে। আপোনালোকে এনেকৈ চব মিছল কৰি খায় নে নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰি থৈ যাবলৈ।